Hello and welcome back to my channel YouTube or Facebook দুটাতে সকলোকে স্বাগতম জনাইছো সকলোকে গুড মৰ্নিং মানে ইয়া দেখিছে না বিছনা পা উঠা নাই বিছনা পা আপোনালোকক গুড মৰ্নিং কৈছো কাৰণ বতৰ যি ঠাণ্ডা পৰিছে আপোনালোকৰ ফালে কেনেকুৱা বাৰু বতৰ বৰষুণ দিছে নাই কালি অকমান চিলমিলকে ৰ'দটো ওলাইছিলে বাৰু কিন্তু আকৌ বৰষুণ দিলে পিছত আকৌ এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে অথনি এবাৰ উঠিলো বাথৰুম গ'লো তাৰপিছত আকৌ আহি শুইছো আকৌ শুইছো তেনেকুৱা কৰি আছো তেনেকুৱা কৰি 10টা বাজিয়ে গ'ল আৰু এটা কথা জান নাই কালি কি হৈছে জান নাই আমাৰ ইয়াত মানে আঠা নাবান্ধিলে শুব নোৱাৰি মানে কি দিগদাৰ পায় আৰু কানে চানে একদম হেৰি কৰি থাকে নহয় মহবিলাকে তাৰপিছত ইমানো এক্সেছ নহয় কিন্তু ওলাই আৰু মহ তো তেনেকুৱাতে সদায় আঠা বান্ধি শুওঁ কিন্তু কালি আকৌ মই 8টামান বজাতে বিছনাত পৰিছোঁ 8টামান বজাতে বিছনাত পৰিছোঁ মানে একেবাৰে খতম মানুহজনী বিছনাত পৰি মানে পৰি দিছোঁ মানে শুই গৈছোঁ মানে ভাত চাত খোৱা নাই মানে ভাত চাত নোখোৱাকৈ মই ভাবিলোঁ মানে আঠুৱা চাঠুৱাটো বন্ধা নাই তাৰপিছত উঠিম ভাত খাম আঠুৱা বান্ধি আকৌ ভালকৈ শুই যাম তেনেকৈ মানে ভাবিলোঁ কিন্তু নাজানো দেই এনেই মোৰ ইমান সোনকালে টোপনিও নধৰে পিছে কিন্তু কালি 8টামান বজাতে শুই দিছোঁ এনেই মোবাইল চোবাইল টিভি থাকোঁতে বহুত দেৰি হৈ যায় মানে মোৰ কালি মানে মোবাইলো মানে মতলব নাই মানে মোবাইল ক'ত আছে নাই মতলব নাই ভাইটিয়ে পূৰা চলাই আছে কালি ফোন তাৰপিছত শুলো তেনেকুৱাই বিছনাত মানে তেনেকৈ শুই গৈছোঁ আৰু আঠা চাঠা নবন্ধাকৈ তাৰপিছত মাজতে মা উঠাইছিলে ভাত খাবি উঠ বুলি বোলে তাৰপিছত মই বুলি কৈ থ'লোঁ আৰু উঠিম খাম তেনেকৈ তাৰপিছত নাই আকৌ 3টামান বজাত ৰাতিপুৱা সাৰ পাইছোঁ তাৰপিছত দেখিছোঁ এই ভগৱান 3টা বাজি গ'ল মানে মই তেনেকৈ শুই আছোঁ মানে তাৰপিছত পূৰা দিছোঁ চাগে মুখত এতিয়ালৈকে ইমান গম পোৱা নাই কালি মানে পূৰা ৰঙা গুটি হ'ব আৰু ভগৱান তো সেয়াই আৰু কিয় মেন ঐ কালি মোৰ ফোন পূৰা চালি ন সঁচাকৈ ক জানি মাজত পূৰা দি দিছিলোঁ ন কালি হে তহঁতৰ যে গৰমৰ কাৰণে 7টা পৰা 10টা কৰি দিলে এতিয়া যে বৰষুণ দিছে ভাইটিহঁতৰ আকৌ স্কুল পূৰা ৰ'দ দিয়াৰ কাৰণে কেইদিন পূৰা ৰ'দ দিছিলে নাই এবাৰ 7টা পৰা 10টালৈকে কৰিলে এতিয়া বৰষুণ দিছে এতিয়াও বেছিৰা 7টা পৰা 10টালৈকে এতিয়ালৈকে আহিয়ে গ'ল স্কুলৰ পৰা গৈ কিনে আৰু কালি পূৰা মোবাইল চালে কি চালে মই চাইছিলোঁ চাইকেলৰ ডিৰেইলাৰ এইটো চাইকেলখন বনাৰে মোকো কামত লাগিব ন মই ক'ৰবাত যাব লাগিব তোৰ চাইকেলখন লৈ কিনে বনাবলৈ নাই অকল বস্তু এটা হেৰি পাৰ্ট এটা বহুত দিন হৈ গ'ল ন এবছৰ হৈ গ'ল ন চেঞ্জ কৰা নাই কিমান লয় সেইটো দাম বেছি দাম থাকে আৰু এইটো মেইন বস্তু থাকে চাইকেলৰ তো চাইকেলখনতে তেনেকৈ চলাও আৰে চলোৱা হেৰি নাই এবছৰ হ'ল ন তাৰ নটটো যোনটো য'ত চাইকেলখন কিনিছিলে তাৰপৰা ল'ব পাৰ ন তাৰপৰা নল'ব বহুত দাম কি যে কৰি থাকে ইমান মানে চাইকেলখন মানে অকণমান হেৰিয়ে নাই মানে যত্নই নাই মাথাটোৱে গৰম হৈ যায় তো সেয়াই আৰু বাকী বৰষুণটো দি আছে ভালে হৈছে কিয় নাই অ' মাই গড এতিয়া উঠোঁ আৰু মুখ ধুবলৈ যাম ফ্ৰেছ হওঁ গা ধুওঁ তাৰপিছত কিবা এটা খাব লাগিব নহয় ৰাতি একো খোৱা নাই আৰু জানেনে কি হৈছে মানে মোৰ মানে মানুহজনী বেছিকৈ মানে মোক কোনোবা খা খোৱাতে বোলে একো দৰকাৰ নপৰে মই মানে বহুত খাওঁ বহুত মানে কি আৰু খাওঁ আৰু যিমান পেটত সোমাই সিমান খাই থাকোঁ মানে মোৰ মেচিনটো একদম চলি থাকে কিন্তু কেইদিনমান হ'ল জানেনে খাবলৈ মন যোৱা নাই চিৰিয়াছলি মানে একো খাবলৈ মন যোৱা নাই ভোকটো কিবা নাইকিয়া হৈ গৈছে নিচিনা লাগিছে আৰু মাজে কেতিয়াবা পেট বিষটো উঠে এই পেট বিষটো যে সঁচাকৈ দেই মই যে কেতিয়াবা কিবা হৈয়ে যাম নেকি পেট বিষৰ কাৰণে মোৰ এনেকুৱা লাগে কেতিয়াবা একদম কণ্ট্ৰল কৰিব নোৱাৰোঁ চকু তকু বন্ধ কৰি দিওঁ মানে এনেকৈ থাকোঁ কালকে তো মই খানা চানাও নাই খালি নাই খেলা মানে মই কালকে ঘুমালে যে উঠলিয়ে নাই তো কিটা হবে জানো গাইছ এতিয়া মই যাওঁ উঠো কি